পংকজ আজি আৰু হ'ব নেকি? বেছি হ'লে বেয়া হ'ব। তয়ো যে কি ক নহয়। একচুৱেলি মই এতিয়া এইবোৰৰ পৰা অলপ বিৰত আছোঁ। মানে এভইড কৰি চলিব বিচাৰিছোঁ। আচলতে কি জানা দোস্ত, কিছুমান বস্তু মৰি গ'লেও এভইড কৰি চলিব নোৱাৰে। তথাপিও আমি কিছুমান সময়ত পৰিস্থিতিৰ লগত মিলি চলিব লাগিব। হ'ব দে, তয়ো কি কথাবোৰ ভাবি থাক। এই গনাচোন। তই আকৌ ভাবি এনজয় মেন, লাইফ ইজ এনজয়। কাম অন, ডোন্ট वरी, मैं हूं ना। Come on man, take cheers. তই বেছি ভাবি থাক বে। চিগাৰেট জ্বলা। চিগাৰেট চিগাৰেট। এটা কাহিনী আছে, কি কাহিনী শুনিবি? কচোন। শুন। ও হেল্ল', ও মেডাম। কওকচোন। আপোনাৰ ৱাটছ। মোৰ ৱাটছ? চৰি, থেংক ইউ। তাত পৰি আছিলে, আপোনাক মাতিছিলোঁ কিন্তু গম নাপালে। চৰি দেই। হেল্ল', হ'ব দে, মই গৈ আছোঁ। হাই। হেল্ল'। চৰি হা, কালি আপোনাৰ নামটো সুধিলোঁ। বেয়া নাপাইছে দেই আপোনাৰ নামটো। মোৰ নাম ৰিচা কলিতা। ৱাও, গুড নেম। থেংক ইউ। আপোনাৰ? প্ৰাঞ্জিত। আচ্ছা। ক'ৰবালৈ গৈ আছে? বজাৰলৈ যাওঁ। একচুৱেলি ময়ো তালৈ গৈ আছোঁ। যদি বেয়া নাপায় আপোনাক ড্ৰপ কৰাই দিওঁ। নালাগে দিয়ক। নাই, ফ্ৰেণ্ডলি। কিন্তু একো নাই, বলক। ঠিক আছে বাৰু। হেল্ল'। গুড মৰ্ণিং। গুড মৰ্ণিং। কি কৰি আছানো? এনে। আচ্ছা। তুমি? এঠাইলৈ যাব ওলাই আছো। হয় নেকি? কলৈ? জানো, কলৈ নিয়া তুমি? কি কোৱা? তুমি যলৈ নিয়া তালৈ যাম আকৌ। অ'কে। তুমি ৰেডি হোৱা, মই গৈ আছোঁ। ঠিক আছে। ওলোৱা, বাই। শুনা না, কোৱা। কাইলৈ মোৰ এক্সাম এটা আছে যোৰহাটত। কিহৰ এক্সাম? জব এটাৰ এপ্লাই কৰিছিলোঁ। দুদিনমান থাকিবও লাগিব তাত। হয় নেকি? কাৰ লগত যাবা? দেউতা যাব। আৰু তুমি ভালকৈ থাকিবা। হ'ব। আৰু এটা কথা সুধো? কি কোৱা? তুমি স্ম'ক, ড্ৰিংকছ এইবোৰ কৰা নেকি? নাইতো, কিয় দিলা? থেংকছ গড। মানে মই স্ম'ক, ড্ৰিংকছ এইবোৰ কৰা মানুহক বেয়া পাওঁ। ঘিণ কৰোঁ। মইতো একেবাৰে চেণ্টে সহ্য কৰিব নোৱাৰোঁ। গড। আৰু কেতিয়াও নাখাবা। যদি তুমি কেতিয়াবা স্ম'ক, ড্ৰিংকছ কৰা বুলি গম পাওঁ নহয়, মনত ৰাখিবা কিন্তু সেইদিনাই আমাৰ ৰিলেশ্যনটোৰ শেষ দিন হ'ব। আৰে তুমিচোন একেবাৰে চিৰিয়াছ হৈ গ'লা। নহয় মানে এই অমংগলীয়া কথাবোৰ কিয় কৈছা বাৰু? চোৱা, মই তোমাক বহুত ভাল পাওঁ, বহুত বিশ্বাস কৰোঁ। গতিকে এই বিশ্বাস
ভাঙিব নিদিবা। মোৰ প্ৰতি থকা এই তোমাৰ বিশ্বাস মই কেতিয়াও হেৰাই যাবলৈ নিদিওঁ। কথা দিলোঁ। লাভ ইউ। লাভ ইউ। ঐ তোৰ এতিয়া ফোন অহা নাই ব্ৰেকআপ হ'ল নেকি তোৰ? নাই অ' তাইৰ এটা এক্সাম আছে যোৰহাট গৈছে। আমি ভাবি আছিলোঁ আৰু তোৰ ফোন অহা নাই ব্ৰেকআপে হ'ল নেকি? কিহৰ এক্সাম? জব এটাৰ এক্সাম। ঐ কি কৰি আছা তহঁতে ইয়াত? এই আছো দে তই আহিলি। পিছে অকলে পঠালা যে লগত নগলা কিয়? দেউতাৰ লগত গৈছে। ঐ কি কৰি আছা? আছো ক'ত যোৱা? তামোলপুৰৰ পৰা আহো। ঠিক আছে দে। কেতিয়া আহিব? 2 দিন হ'ব বুলি কৈছে জানো কি হয়। পাৰ্টি দিব লাগিব কিন্তু। কিহৰ পাৰ্টি? তোৰ গাৰ্লফ্ৰেণ্ডৰ চাকৰি হ'ব আৰু পাৰ্টি নিদিলে হ'ব। আবে হ'ব দে পাৰ্টি হে আগে তো চাকৰি হ'বলৈ দে। নে কি কোৱা? ঐ কিহৰ আড্ডা চলি আছে? মোক খবৰ দিয়া নাই যে? অ' তই ঐ চিগাৰেট এটা জ্বলাচোন। তই ক'ৰ পৰা আহিলি? নলবাৰীৰ পৰা আহিলোঁ। এই চিগাৰেটটো জ্বলা। মই চিগাৰেট বাদ দিলোঁ নহয়। আবে তই কেতিয়াৰ পৰা এৰিলি? তাই মোক খুব বেয়াকৈ বাদ দিলে। কি? তো আজিৰ পৰা আমিও নাখাওঁ। এইটো আনিছো এইটো ল। মই চিগাৰেট নাখাওঁ নেকি? ল না প্লিজ। আজি লাষ্ট টাইম। ঠিক আছে দে আজিৰ পৰা কিন্তু নাখাওঁ দেই। ঠিক আছে। এই লাইটাৰটো দে না। প্ৰাণজিৎ, তুমি চিগাৰেট খাইছা? নহয় মানে মোক বিশ্বাস কৰা। বিশ্বাস আৰু তোমাক আজিৰ পৰা আমাৰ ভাল পোৱাৰ ইমানতে অন্ত পৰিল। কিন্তু তোমাৰ লগত আৰু মোৰ একো কথা নাই। গেট লষ্ট। ৰিচা শুনাচোন। চিগাৰেট চিগাৰেট মোৰো এটা কাহিনী। কি কাহিনী? শুনিবি? ক। পংকজা ঘৰত কেতিয়া ক'বা কথাটো? অতি সোনকালে আমাৰ বিয়াৰ কথা তোমালোকৰ ঘৰত ক'ম। জানানে পংকজা, মোৰ বহুত ভয় লাগি আছে অ'। কিয়? যদি আমাৰ দুয়োটাৰ বিয়াৰ কথা ঘৰৰ মানুহে মানি নলয়, কিয় নামানিব পাগলী? মানিবতো। আৰু যদি মানি নলয় তেতিয়া কি কৰিবা? তোমাক ক'লৈ লৈ যাম? লাভ ইউ। লাভ ইউ টু। ঐ তহঁতৰ ভাগিনীচোন। বাইদেউ বাইদেউ অহা 10 তাৰিখে আমাৰ মাইনাক চাবলৈ আহিব। অলপ আগতে মোক ফোন কৰিছে। হয় নেকি? ভালে হ'ব দে তেনেহ'লে। কিন্তু মা, কোনো কিন্তু নাই, বিয়াটো এদিন হ'বই লাগিব। গতিকে কিন্তু মই যে আন কাৰোবাক ভাল পাওঁ। কি কি ক'লি তই? অঁ মা, মই আন কাৰোবাক কথা দি থৈছোঁ। মই তেওঁৰ বাহিৰে আন কাৰো সৈতে বিয়াত বহিব নোৱাৰোঁ। আৰু মই দিয়া কথাবোৰ সেইবোৰ কি হ'ব? নাজানো। বিয়া যদি হয় মই বিচৰা ধৰণে হ'ব লাগিব। এইটো মোৰ এক সিদ্ধান্ত। আৰু বিয়া যদি হওঁ মই তেওঁৰ লগতেই হ'ম, আন কাৰো লগত নহওঁ। এইটো মোৰ শেষ সিদ্ধান্ত। মাইনা, মুখে মুখে উত্তৰ দিবলৈ ক'ত সাহস পালি? মাইনা, কথাবোৰ অকণমান বুজিবলৈ চেষ্টা কৰ। মোৰ এটাই সিদ্ধান্ত। কি হ'ল? কি ক'লে তাই? বহুত বুজালো তাই, নাই নুবুজে। বাইদেউ এটা কাম কৰা ভাল হ'ব নেকি? কি? ল'ৰাজনক ইয়াতে মাতি দিয়া ভাল হ'ব নেকি? অ'কে, তাক আজি আহিব দিব লাগিব।
তুমিয়ে মানে আমাৰ মাইনাই ভাল পোৱা সেই ল'ৰাজন হয়, কি না ক'ত ঘৰ তোমাৰ মোৰ নাম পংকজ কলিতা। মোৰ ঘৰ আনন্দ বজাৰতে। কি কৰি আছা দোকান এখন কৰি আছোঁ। চাকৰি বাকৰি পোৱা নাই নাই, চেষ্টা কৰিলোঁ কিন্তু নাপালোঁ। সেয়ে ভাবিলোঁ সৰুকৈ লৈ দোকান এখন আৰম্ভ কৰোঁ। সৰু দোকান এখনেৰে তুমি কি পৰিয়াল চলাব পাৰিবা? পাৰিম। কিন্তু বৰ্তমান সময়ত পৰিয়াল চলাবলৈ চাকৰি এটাৰ খুবেই প্ৰয়োজন, তুমি হয়তো জানা। গতিকে মোৰ ভাগিনজনীটো আৰু পকা কল নহয় যে গেলি পচি যাব আৰু তাক আমি পেলাই দিম। ঠিকেই কৈছ ভাইটি তাই প্ৰথমে চাকৰি যোগাৰ কৰ, তাৰপিছত মোৰ ভাগিনৰ কথা ভাবিবি। মামা চুপ, একদম চুপ। বেছি ডাঙৰ ডাঙৰ কথা ক'ব শিকিছ হা? ডাঙৰ ডাঙৰ কথা ক'বলৈ তোমালোকে বাধ্য কৰাইছা। মাইনা চৰি, মোৰ কাৰণে? তোৰ কাৰণে সকলো বৰবাদ হৈছে। আৰে তোৰ ওচৰত বিয়া দিয়াতকে মোৰ ভাগিনক ঘৰতে ৰাখি থম। এতিয়াতো যাব পাৰ। হ'ব, মই আহিছোঁ। তোমালোক মানে দাদা পুতলা আছে নেকি? আৰু তেতিয়াৰ পৰা মই চিগাৰেট খোৱা আৰম্ভ কৰিছোঁ, কিন্তু আজিৰ পৰা নাখাওঁ। মই নাখাওঁ চিগাৰেট।